ডাঙৰ কথা নহয় তৰাক লাগি হাংটিও লগাইছিলোঁ কাচিও লগাইছিলোঁ হাংটোতে নমস্কাৰ বন্ধু বান্ধৱীসকল ৰাজু এণ্টাৰটেইনমেণ্ট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম। এতিয়া দোকান বন্ধ কৰি আজি যিহেতু শুক্ৰবাৰ আমি ৰঙিয়াৰে ওচৰত ঠাই এটুকুৰাত ফুৰিব যাম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈ আপোনালোকে চাই থাকক। এয়া আমাৰ ৰাতুল ভাই যাব মোৰ লগত। ফাইনেলি আমি আহি পালোঁ ইকো পাৰ্কৰ ভিতৰত। এইমাত্ৰ সোমাইছোঁ। এয়া আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ। আমি অলপ জেগা ফুৰি লওঁ, চাৰিওফালে এবাৰ ফুৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। পানীত যদি জাহাজকেইখন মানে হেৰি কৰে আমি তাতো উঠিম, যদি উঠিব পাৰোঁ আপোনালোকক দেখুৱাইছোঁ। ভৰি দি মানে পেডেল মাৰি থাকিব লাগিব আৰু ন। খাবা ধানৰ মৰণ নাই, পিন্ধি লোৱাটো ভাল হয় না। সাঁতুৰিব জানিলে বুলি উস্তাদি দেখুৱাটো ঠিক নহয়। আমাৰ ৰাতুলে জেকেট খুলি থৈছে। জেকেট দি ঘণ্টা হ'ব ডুবাই দেখুৱা মিলালো এটা চেৰ হৈ যাক ধৰিলেতো তহঁতৰ গৌ ময়ে আৰু তৰা এটাতো ডাঙৰ কথা নহয়। তৰাক লাগি হাংটিও লগাইছিলোঁ কাচিও লগাইছিলোঁ। হাংটোতে মূৰৰ ঘাম কোফাই দি গেল বৈ জোৰকৈ টান মাৰিলোঁ কাচিও গেল ৰৈ। চাৰিওফালে দেখুৱাই দিছোঁ ৰঙিয়াখন। জাহাজ কেনা ফিল মজা কিবা কওঁ মানে এতিয়া উঠি গোটেই বেয়া লগা নাই। ইকো পাৰ্কখনো আহি গোটেই বেয়া লগা নাই। কথা হ'ল কি ইমান সাঁচো নহয়, তথাপিও মানে আমাৰ ৰঙিয়াবাসীৰ মানে এটা মনোৰঞ্জনৰ কাৰণে এটা ভাল ঠাই আৰু মাজে মাজে আহিব পাৰি। আৰু মই যে আজি ইয়াক প্ৰথম আছোঁ এনেকুৱা নহয়, মই ভিডিঅ' বনাম বুলি একদিন মোৰ ৱাইফক লৈও আছিলোঁ। মোৰ মানে এনে অসুবিধা এটা লাগাল দিলে। হঠাৎ মোৰ তাৰমানে বেবীটোৰ তাৰ বয়স 8.5 বছৰ, অলপ গাটো বেয়া কৰিলে লৈ গুচি যাব লগা হ'ল। সিদিনা আমি ভিডিঅ' নবনালোঁ আৰু পিছত কেতিয়াবা লৈ আহিব লাগিব। এইখিনিয়ে আৰু এতিয়া আহি বইলা নাই। এতিয়া এটা মানুহ এটা আছে, তাক মাহিত তাক দিম পালি কিবা কেং উঠছি কিবা দেখা না জেগাটো খুলি দিয়াৰ লগে লগে যি সূৰ্যটো মাথাত পচি ডাইৰেক্ট তোক ক'লোঁ আৰু সেইখানা লাল কৰি গেছি, লাল হৈ গৈছে পুৰা। আৰু এইগিলাখান কি পিন্ধা দিছে এইগিলাখান কিবা জানো আমি মানুহ তুলিব আহিছোঁ। তো আমি পিলপিলিৰ পৰা নামি আহিলোঁ। পিলপিলি বুলি কৈছোঁ দেই। এইফালে অলপ ফুৰি আহোঁ। আমার রাতুল ভাই আগে আগে পিছিয়ে পিছিয়ে রামধেনু তো বন্ধু বান্ধৱীসকল এইবাৰ আমি গৈ আছোঁ আৰু এক ঠাইত বেলেগত আৰু এদিন এটা ভ্লগ বনাওঁতে নতুনকৈ একেলগে দেখুৱাই আছোঁ। এইবাৰ যাম আমি ক'তে পদুম পুখুৰী। তো ব'লক।
মোৰ খুব লৰে তো এবাৰ আমি গৈ আছোঁ পদুমকুঁৱৰী পুখুৰীত। এইটো আমাৰ চিনেমা হল দেখছ ৰঙিয়াৰ আমাৰ গৌৰৱ ইলিয়া আগলি বতাহে খৰালে চুপহি কাজলি জপা দুচকুৰ পতাত ধেমালি চলেৰে এইটো হ'ল ষ্টেচন আমাৰ ৰঙিয়া জংচং এই জেগাত কোনো আজি যাবৰ ইচ্ছাই নাযায় বোলো আমাৰ ৰঙিয়াতে ইমান ধুনীয়া ধুনীয়া জেগা আছে এইটো নাই চলিলে নাহে ক'ৰবাত দাদাগাঁও যাব ক'ৰবাত যাব কোন ৰাস্তা আহি গ'ল বহুত নতুন এইগিলা হ'লে বেছি দিম আগে ইসলামটার ভিডিও করলাম ইসলামটার ভিডিও করলে সিনেমা হল এইটো আগতে আমাৰ প্ৰাক্তন চিনেমা হল এইটো চিনি নাপাওঁ মই এতিয়া আমি যাম পদুম পুখুৰী তিনিআলি এইটো আমাৰ তিনিআলি বুলি কয় তো বন্ধু বান্ধৱীসকল আহিছিলোঁ পদুম পুখুৰী কিন্তু একদম লক্ষ্য তালা লগোৱা হৈছে দেখোন এটা কিবা কাৰণ ক'ব নোৱাৰোঁ আপোনালোকক অলপ বাহিৰৰ পৰা দেখুৱাই দিছোঁ দুটো চাহ লং টাকা গোল্লা দুটো যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে তেন্তে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব ৰাজু এণ্টাৰটেইনমেণ্ট চেনেলটোৰ নাম আৰু আপোনালোকে মোক সদায় সহায় সহযোগিতা কৰি যাব ধন্যবাদ জয় অসম